আজি আপোনালোকৰ মাজত আৰু এখন নতুন ভিডিঅ' লৈ আহিলো আসাম ফাৰ্নিচাৰ চেনেলত। তো বহুত দিন আমি ভিডিঅ' আপলোড দিব পৰা নাই, তো আমাৰ আৰু কেইটামান ভিডিঅ' ৰেডি হৈ আছে। তো আজি আমি আৰু এখন নতুন মডুলাৰ এখন কিচেনৰ কাম কৰিছো। তো সেইখিনি কাম আপোনালোকক দেখাম, ক'ত কেনেকে কি লগাইছো নলগাইছো গোটেইখিনি দেখাম। তো এইটো গোটেইখিনি ফুল মডুলাৰ হয়। তো কিচেনটো কেনেকুৱা ফিনিচিং হৈছে তো আপোনালোকক গোটেইখিনি দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো আহক চাওক, এইটো হল মডুলাৰ কিচেন, এইটো ফুল মডুলাৰ কিচেন এইটো। তো গোটেইখিনি কাম আমি কমপ্লিট কৰিছো, ক'ত কি লগাইছো নলগাইছো গোটেইখিনি দেখাম। আৰু ইয়াতে চাওক, এইবিলাক প্ৰফাইল হেণ্ডেল লগোৱা হৈছে। মানে আমি নৰ্মেলি হেণ্ডেল বিলাকো লগাও, এইটো আপোনাৰ জে প্ৰফাইল হেণ্ডেল বুলি কয়। তো কেনেকুৱা ফিনিচিংটো কেনেকুৱা হৈছে আপোনালোকে চাওক। এইটো হল কিচেন, ফিনিচিং কেনেকুৱা হৈছে চাওক। এইটো কালাৰ হল দুটা কালাৰ কম্বাইন কৰি বনাই দিয়া গৈছে, গ্ৰীণ আৰু হোৱাইট। চাওক লুকসটো চাওক আৰু ফিনিচিং চাওক কেনেকুৱা হৈছে। তো এতিয়া আমি গোটেইখিনি বস্তু আপোনালোকক দেখাম, কেনেকুৱা কি হৈছে নহৈছে গোটেইখিনি আপোনালোকক দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। গোটেইখিনি বস্তু হাইড্ৰলিক চিষ্টেম হয়। তো চাওক, ইয়াতে এটা পাল্লা কৰি দিয়া গৈছে, তলত আৰু ওপৰত স্টেপ কৰি দিয়া গৈছে সেলফ এখন। চাওক হাইড্ৰলিক। আৰু ইয়াতে দুটা ডয়াৰ আছে। এইটো আপোনাৰ প্লেন বাস্কেট হল 8 ইঞ্চি, আৰু তাৰে তলত আছে আপোনাৰ থালি বাস্কেট। এইটো 8 ইঞ্চি। ইয়াতে কাহি চাহি থৈ দিব পাৰে ধুনীয়াকে। চাওক, আৰু এইটো হল কুনাৰত এনেকে দিয়া গৈছে। ইয়াতে সিলিন্ডাৰ থাকিব। আৰু বাকি ইয়াতে আছে কেটলেৰি বাস্কেট, ইয়াত চামুচ কৰা চৰচ গোটেইখিনি বস্তু থৈ দিব পাৰে ইয়াত। আৰু এটা চাওক, এইটো আপোনাৰ কাপ এণ্ড চেঞ্চাৰ বাস্কেট হয়। ইয়াতে কাপ প্লেট গোটেইখিনি থৈ দিব পাৰে। আৰু ইয়াতে 6 ইঞ্চিৰ প্লেট বাস্কেট আছে। তো কেনেকুৱা হৈছে আপোনালোকে জনাব, এই কিচেনটো কেনেকুৱা হৈছে। একদম ফুল মডুলাৰ কিচেন হয়। তো আমি আৰু যিখিনি কাম কৰা গৈছে সেইখিনিও দেখাও ইয়াতে। আৰু ওপৰত কেনেকে কি দিয়া গৈছে গোটেইখিনি আপোনালোকক দেখাই আছো। চাওক, ইয়াতে এইটো মানে প্লেন কৰি থোৱা গৈছে কিবা ডাঙৰ বস্তু থোৱাৰ কাৰণে। বাকি আমি ইয়াতে চাফা কৰা নাই, তো সেইকাৰণে ভিডিঅ'টো কৰিব লগা হ'ল। তো আমি ভিডিঅ'টো কৰি ললো। চাওক, ইয়াতে এইটো তলত ইয়াতে বেচিন আছে। তো চাওক, আৰু এইটো যে স্ল্যাবখন ইয়াত স্ল্যাব দিয়া আছে। তো আজিকালি কিছুমানে স্ল্যাব নেদেয়, তো স্ল্যাব নেদিলেও হয়। তো আমি এইটো যেটো ষ্ট্ৰাকচাৰ বনাও মডুলাৰ কিচেনৰ, ষ্ট্ৰাকচাৰটো বনোৱাৰ পিছত স্ল্যাবখন বহাই দিলে হৈ যায় গ্ৰেনাইটখন। তো সেইটো সিস্টেমতো কৰিব পাৰি আজিকালি। তো আপোনালোকে যদি কোনোবাই নেদে তথাপিও আপোনাৰ প্ৰব্লেম নাই, আৰু যদি কোনোবাই দিব বিচাৰে দি দিব পাৰে। আৰু এইটো চাওক, ওপৰত ইয়াতে চিমনি লগোৱা আছে। তো চিমনিৰ ইয়াত এইখিনিত আপোনাৰ হাইড্ৰলিক সিস্টেম কৰি দিয়া গৈছে। চাওক, চিমনিটো কেতিয়াবা খুলিব লগা হলে খুলি দিব পাৰে, ফল্ডিং সিস্টেম। ইয়াতে আছে এটা পাৰ্ট, ইয়াতে ধুনীয়াকে ষ্ট'ৰ থৈ দিব পাৰে এইখিনিত। আৰু ইয়াতে ইকুৱাগাৰ্ড, এইটো ইকুৱাগাৰ্ড একচুৱেলি আগৰে অনা আছিল। তো আমি এইখিনি পজিশ্যনটো ৰাখি কেনে ইকুৱাগাৰ্ডটো ইয়াতে বহাই দিছো। আৰু এইটো কোনাৰত আছে, এনেকে আছে। এটা পাল্লা টানিলে দুটা পাল্লা গুচি আহে। চাওক কোনাৰত। আৰু এইটো চাওক, এইপিনে এইটো ইয়াত ভিতৰত আগৰে বোৰ্ড লগোৱা আছিল, সেই বোৰ্ডটো আমি বেলেগ সাইডত লোৱা নাই। তো ভিতৰতে বোৰ্ডটো আছে, আমি তারটো ওলাই দি দিছো এইপিনে। এইবিলাক গোটেইখিনি বস্তু হাইড্ৰলিক সিস্টেম হয়, ফুল মডুলাৰ কিচেন। আৰু আপোনাৰ ইয়াতে চাওক, তলত আৰু ওপৰত ষ্ট'ৰ আছে, ইয়াতে স্টেপ কৰি দিয়া গৈছে। তো গোটেইখিনি বস্তু ইয়াত থব পাৰিব। তো এটুই আছিল আজিৰ কিচেন। তো কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু যদি কোনোবাই আমাৰ লগত যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰিব, স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব। আৰু আমি গোটেইখিনি ইণ্টেৰিয়ৰ ডেকোৰেশ্যনৰ কাম কৰো, ফল চিলিং, মডুলাৰ কিচেন, টিভি ইউনিট, ৱাৰ্ড্ৰব। তো গোটেইখিনি কাম আমাৰ ফালৰ পৰা আপোনালোকে পাই যাব। যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰে যোগাযোগ কৰিব পাৰে। আৰু ইণ্টেৰিয়ৰৰ আপোনাৰ সম্পূৰ্ণ কাম, এতিয়া আপোনাৰ পিভিসি পেনেল নতুন ওলাইছে, পিভিসি পেনেল, পলিগ্ৰেনেট শীট, এইবিলাক গোটেইখিনি কাম আমাৰ কৰা যায়। তো আপোনালোকে যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে আমাক যোগাযোগ কৰিব পাৰে।